নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, কোরবানী যিজন ব্যক্তিয়ে কৰিব সেইজন ব্যক্তিৰ কাৰণে চুলি বা নখ ইত্যাদি কটাৰ ক্ষেত্ৰত কি হুকুম আছে এই সম্পৰ্কে অলপ আলোচনা কৰোঁ। সাহিহ মুসলিমৰ এটা হাদিস আন উম্মি সালামাতা রাদিয়াল্লাহু তাআলা আনহা أن النبي صلى الله عليه وسلم قال إذا دخلت العشر وأراد أحدكم أن يضحي فلا يمس من شعره وبشره شيئا أو كما قال عليه الصلاة والسلام। এই হাদিসে পাক আৰু এনেকুৱা ধৰণৰ অন্যান্য ৰেৱায়াতৰ ৰচনীত ফুকাহায়ে কেৰাম মোৰ সকলৰ নজদিক যিজন ব্যক্তিয়ে ইৰাদাহ কৰে যে কুৰবানী কৰিম বুলি, তেতিয়াহ'লে সেইজন মানুহৰ কাৰণে মুস্তাহাব হয় এইটো যে জিলহাজ্জা মাহ আৰম্ভণি হোৱাৰ লগে লগে অৰ্থাৎ 1 তাৰিখৰ পৰা যেতিয়ালৈকে কুৰবানী জন্তুটোৰ জবেহ কৰা নহয় তেতিয়ালৈকে শৰীৰৰ কোনো অংগ বা মূৰৰ চুলি আৰু নখ ইত্যাদি যাতে চাফা নকৰে বা নাকাটে। এই হুকুমটো কেৱল মুস্তাহাব হিচাপে মাত্ৰ সেইসকল মানুহৰ কাৰণে যিসকল মানুহে কুৰবানীৰ নিয়ত কৰে। কিন্তু এই ক্ষেত্ৰত এটা বিষয়বস্তু মনত ৰাখিবলগীয়া যে যিসকল মানুহৰ নখ আৰু লগতে শৰীৰৰ অন্যান্য অংগবিলাকৰ যদি এই সময়ছোৱাৰ ভিতৰত চাফা কৰাৰ ম্যাদটো 40 দিনতকে বাঢ়ি গৈছে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে উচিত যে তেওঁলোকে এই জিলহাজ্জাৰ 10 দিনৰ ভিতৰতো চাফা কৰি লোৱাটো উচিত। গতিকে আল্লাহ তবাৰক তাআলাই আপোনাক মোক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমল কৰা তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।